once again. বৰ্তমান অসমৰ যি পৰিস্থিতি হৈ আছে সেইবোৰ দেখি মন খুব বেয়া। প্ৰথমতে সুধিব বিচাৰিছো অসমৰ মাতৃভাষা কি? অসমৰ মাতৃভাষা যদি অসমীয়াই হয় তেন্তে আমি অসমবাসীয়ে অসমতেই অসমীয়া কথা ক'বলৈ লাজ কিয় কৰোঁ বা অসমীয়া ভাষা কোৱাত আপত্তি ক'ত? অসমৰ বিভিন্ন ঠাইত গ'লে দেখা পোৱা যায়, লক্ষ্য কৰোঁ যে অসমতেই বহু বছৰ আগৰ পৰাই এতিয়াও বাস কৰি অহা বিভিন্ন ভাষী লোকসকলে তেওঁলোকে নিজৰ ভাষাত কথা পাতে আৰু আমিও কি কৰোঁ তেওঁলোকৰ ভাষাতেই উত্তৰ দিবলৈ চেষ্টা কৰোঁ বা তেওঁলোকৰ ভাষাতে আমি কথা ক'বলৈ প্ৰয়াস কৰোঁ। কিন্তু কিয় এনেকুৱা হয়? এইখিনিতে আমাৰ ভুল হয়নে নহয় বিবেচনা কৰি চাব। তেওঁলোকে ইমান দিনৰ পৰা অসমত বাস কৰিছে আৰু অসমীয়া ভাষাটোকেই শিকি ল'ব পৰা নাই। আৰু আমিও কি কৰোঁ? তেওঁলোকৰ ভাষাতে উত্তৰটো দি তেওঁলোকৰ ভাষাটোকে চলাই যাবলৈ আমি সহজ কৰি দিয়া নাই। এতিয়াৰ পৰা এইবোৰ বন্ধ কৰিব লাগিব। অসমতে যদি অসমীয়া ভাষা নকয়, বেলেগত গৈ ক'ব নেকি? নে ক'বলৈ লাজ লাগে? বিহুৰ সময়ত ধুতি চুৰিয়া পিন্ধি মঞ্চত উঠি নিজকে অসমীয়া বুলি পৰিচয় দি লাভ নাই যদি শুদ্ধকৈ অসমীয়া ভাষাটোৱে ক'ব নোৱাৰে। হিন্দী, ইংলিছ, বেংগলী মিক্সাৰ কৰি অসমীয়া ভাষা নক'ব। এনেকৈ অসমীয়া ভাষাটো নষ্ট হৈ যাব। ইংৰাজী মিডিয়ামত পঢ়োৱা মাক দেউতাকসকলে যেতিয়া গৌৰৱেৰে কয় মোৰ ল'ৰাজন বা ছোৱালীজনীয়ে অসমীয়া লিখিব পঢ়িব নাজানে, তেতিয়া বৰ দুখ লাগে। ইংৰাজী ভাষাটো সমগ্ৰ বিশ্বই আঁকোৱালি লৈছে আৰু আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা হৈছে হিন্দী। গতিকে আমি এই দুটা ভাষা জানিবই লাগিব। কিন্তু অসমতে থাকি অসমীয়া যেতিয়া কয় যে মোৰ ল'ৰাজনে ছোৱালীজনীয়ে অসমীয়া লিখিব পঢ়িব নাজানে, তাতকৈ আৰু দুখৰ বিষয় কি হ'ব পাৰে কওক? এনেকৈ শোভা পায়নে কথাবোৰে? আগতে যি হ'ল এতিয়াৰ পৰা আমি সকলোৱে প্ৰং লওঁ আহক যে কথা ক'বলৈ কেৱল আমি অসমীয়া ভাষাহে ব্যৱহাৰ কৰিম, কিয়নো ভাষা অবিহনে জাতি এটাৰ অস্তিত্ব ৰক্ষা নহয়। ভৱিষ্যতৰ অন্ধকাৰ ছবিখন দেখি বৰ কষ্ট পাইছোঁ, বৰ কষ্ট। এনেকৈ আৰু চাই থাকিব নোৱাৰিম, কৈ দিলোঁ। গতিকে সকলোৱে শুদ্ধকৈ অসমীয়া ভাষা কওক আৰু আনকো ক'বলৈ শিকাওক। এই জাগৰণ আৰম্ভ কৰিম আমি বৃহত্তৰ অসমীয়া জাতি, মাটি আৰু ভেটিৰ ৰক্ষাৰ্থে দুইখোজ সাহসেৰে আগবাঢ়ো আহক। জয় নিশ্চিত। জয় আই অসম।